নমস্কাৰ কল্পনা সাৰ্ভিস ষ্টেচনলৈ আপোনালোকক স্বাগতম জনাইছো আশা কৰো আপোনালোক ভালে আছে আমিও ঠিকে আছো এতিয়া অফিস ৰেগুলাৰ খুলি দিলে তেওঁ অফিস গৈ আছে এতিয়া আমি দুজনীয়ে ঘৰত অকলে থাকো তাকে ভাবিলো আপোনালোকক মই দিনটো কিনো নকৰো আপোনালোকৰ আগত শেয়াৰ কৰিম বুলি ভাবিলো যদি ভিডিওটো চাই ভাল পায় লাইক শেয়াৰ কমেন্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আগলৈকে ভিডিওবোৰ আপোনালোকে সোনকালে পাব এতিয়া কি খাবা তুমি কি খাবা বেবি কি খাবা তুমি কি খাবা হ্যাঁ আহক আজি ভিডিওত কি মই কিনো কৰো আপোনালোকে চাই এয়া মোৰ সহায় আহি গ'লে কি বেলিছা তুমি হা কি কৰিছা হা কাম কৰিছা এটো কালে বনাইছা মামিলে তুমি কি খাবা হা 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 ও মনাইলা এয়া তাই ৰুটি বেলিছে মুলে ৰুটি বেলিছে তাই পাপালে মোক খুমাব দিবা নি বাবা তাই ৰবা এই দে তাই দলটো থৈছে ইয়াত তাই বস্তু খাই কৈ দিয়া চাওঁ মই এফালে চাওঁ তুমি কাম কৰি থাকা ready kau dia hai Liwa hai Opinion mau? Daily life. Apa? Mau apa? Bisa mulai gimana penam? Mau ada gerak buat itu kali ini. Ruti এটা খাম বুলি ভাবিছো জানো তাকে চামু নিও এইটো তাই জেন থাকে তললো যাব লাগে জেন থাকিব ভাত খাম কৈ দিয়া ini ya teman-teman Beli kuah?
বজাৰৰ পৰা সেই ভিডিঅ' নবনালোঁ, ৰাতি কি বনালোঁ তাকে দেখালোঁ। মই পনীৰ চব্জি বনাইছিলোঁ। পনীৰ চব্জি কেনেকৈ বনাইছিলোঁ চাওঁ আহক। মই এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, আলু লৈছোঁ, আলু নিদিলেও হয় কিন্তু মই দেখাৰ বাবে দিবলগীয়া হৈছে। 2টা বিলাহী কাটি লৈছোঁ আৰু আদা নহৰু লৈছোঁ। আদা নহৰু আৰু বিলাহী পিঁয়াজখিনি মই তেলত ভাজি ল'ম। ভাজিলে যেতিয়া ৰঙা হ'ব তেলৰ পৰা উঠাই ল'ম। উঠাই লৈ মই থেতালি ল'ম। থেতালি লৈ এইটোৰ কাৰণে লৈছোঁ, মোৰ গুৰিত বৰ্তমান মিক্সি নাই। আপোনালোকে যদি মিক্সি থাকে তেতিয়া আপোনালোকে মিক্সিত দি পিচি ল'ব। মোৰ গুৰিত বৰ্তমান নাই বাবে মই এনেকৈ বনাইছোঁ। আৰু বিলাহীখিনিও আপোনালোকে মিক্সিত পিচি ল'ব। যিখিনি ভাজি লওঁতে তেল থাকি যায় তাতে মই লং, ইলাচি, তেজপাত আৰু জিৰা কেইটামান দি বিলাহীখিনি ভাজি ল'ম। ভাজি লওঁতে নিমখ হালধি দি দিছোঁ আৰু আপোনালোকে তেতিয়াই মছলা দি দিব। কিন্তু বৰ্তমান মই নাই দিয়া, দেহাৰ বাবে কাঢ়ি ল'ব লাগিব, মছলা নাখায়। তাৰপিছত ঢাকনা দি দিম। ঢাকনা দি দিয়াৰ পিছত যেতিয়া জহি যাব তাতে পিচি থোৱা আদা নহৰু আৰু পিঁয়াজখিনি দি দিছোঁ। দি দিয়াৰ পিছত আলু দি দিছোঁ। আলুখিনি দিয়াৰ পিছত ভালদৰে লৰাই লোৱাৰ পিছত তাতে মই দৈ দি দিছোঁ। দৈটো নিদিলেও হয় কিন্তু মোৰ গুৰিত আছিলে বাবে মই দি দিছোঁ। ভালদৰে গোটেইখিনি মিহলাই লৰাই অলপ টাইম ভাজি ল'ম। ভাজি লৈ ঢাকনা দি দিম। ঢাকনা দি দিয়াৰ পিছত যেতিয়া তেলবোৰ তাৰ পৰা এৰিব ধৰিব তেতিয়া আপোনালোকে পানী দি দিব। মই যেতিয়া তেলটো তাৰ পৰা বিৰিঙিবলৈ ধৰিছে তেতিয়া মই পানী দি দিছোঁ। পানী দিয়াৰ পিছত যেতিয়া পানীটো অলপ উতল আহিব, উতল অহাৰ পিছত মই পনীৰ দি দিম। পনীৰ দি দিছোঁ। পনীৰ মই ফ্ৰাই কৰি নাই লোৱা, এনেকৈ দিছোঁ। আপোনালোকে ফ্ৰাই কৰি ল'ব পাৰে, কোনো কথা নাই। মই এনেকৈ ভাল পাওঁ কাৰণে এনেকৈ মই দি দিছোঁ। 2টামান যেতিয়া উতল আহিব চব্জি ৰেডি। মই দেহাৰ বাবে কাঢ়ি ল'লোঁ। কাঢ়ি লোৱাৰ পিছত আমালৈ মছলা দি দিলোঁ। মছলা মই বেছি নাই দিয়া, কম পৰিমাণে দিছোঁ আৰু জলকীয়াও কম পৰিমাণে দিছোঁ। কাৰণ এওঁ মছলা ইমান ভাল নাপায়, কম পৰিমাণে ভাল পায়। সেইকাৰণে কাঢ়ি লোৱাৰ পিছত মই মছলা দি দিয়াৰ পিছত চব্জি ৰেডি হৈ গ'ল। আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে আপোনালোকেও ট্ৰাই কৰিব পাৰে। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব।